নমস্কাৰ ৰাইজ, পোনপ্ৰথমতে মহাশিৱৰাত্ৰিৰ শুভকামনা যাচিলোঁ। যিহেতু পূজা ৰাতি 8 বজাৰ পৰা লাগিব, সেইকাৰণে অলপ ফল মূল গাখীৰ ধূপ তেল তেনেকৈ অলপ বজাৰ কৰিব গ'লোঁ। তাৰপিছত আজি একচুৱেলি মানে কি হৈছে, মোৰ হাজবেণ্ডে কেতিয়াও মানে এইবিলাক ফাষ্টিং নকৰে বা ব্ৰত নাৰাখে আৰু, কিন্তু আজি সি ৰাখিছে পোনপ্ৰথমবাৰৰ বাবে। তো তাৰ কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো সেইটো মই লাষ্টত কেপচাৰ কৰিছোঁ, আপোনালোকে শুনিবচোন। আৰু বাকীখিনি মিনি ব্লগ কালি আহিব। আজি ব্ৰত ৰাখি কেনেকুৱা লাগিছে? ভালে লাগিছে। তুমিতো লঘোণে থাকিব নোৱাৰা। আজি থাকিলোঁ আৰু মহাদেৱৰ নাম। কাৰ কাৰণে ৰাখিছা? কি মহাদেৱৰ কাৰণে? কাৰ কাৰণে ৰাখিম কোৱাচোন তুমি? তুমিহে জানা কাৰ কাৰণে ৰাখিছা। মইতো বাৰু ৰাখিছোঁ কাৰ কাৰণে বাৰু, তুমি কাৰ কাৰণে ৰাখিছা? কি দেৱা কাৰ কাৰণে ৰাখিম কওক, কাৰ কাৰণে ৰাখিম? এতিয়া ক'বও নোৱাৰে যে কাৰ কাৰণে ব্ৰত ৰাখিছে, সেয়ে হ'ল।